তো নমস্কাৰ বন্ধু বান্ধৱীসকল, এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজিৰ ভিডিঅ'টো কি সেইটো জনাৰ আগতে মই অলপ পৰিৱেশ দেখাই দিছোঁ আমাৰ ঘৰ। तो ये है आज हमारा घर का परिस्थिति মানে পৰিৱেশ। তো আপোনালোকে ভাবিছে নেকি মোৰ বিয়া নে আমাৰ ঘৰত কিবা অন্নপ্ৰসন্ন আছে নে আমাৰ ঘৰত কিবা পূজা পাৰ্বণ আছে? তো সেইটো আপোনালোকৰ একদম ভুল। তো আজি আমাৰ ঘৰত নখা যিটো ন ভোজ খায় মানে সেইটো অসমীয়া জাতিৰ যিটো নিয়ম ন ভাত খোৱা সেইটো আজি আমাৰ ঘৰত পাতিছে। তো আজি আমি মানে যিটো ন ভাত মানে এইটো যিটো বছৰৰ প্ৰথম ধানৰ যিটো চাউলেৰে ভাত খায় সেইটো অকল ঘৰৰ মানুহে নাখায়, যেনিবা সেইটো আত্মীয় স্বজন হওক বা ঘৰৰ ওচৰে পাঁজৰে কেইজনমান মাতি যিটো ভোজ খায় সেইটোক কয় ন ভাত খোৱা। তো আৰু এটা নিয়ম আছে যে ন ভাতটো যিটো কলৰ পাতত খাব লাগে। তো এতিয়া যাম কলৰ পাত আনিবলৈ, আৰু এনেও কলৰ পাতত খাই যিহেতু সেইটো আৰু বেলেগ জেগাত নাই। তো কলৰ পাত আনিব যাম। তো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব, আৰু যদি চেনেলটো নতুনকৈ আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ। তো আজি দেখাম নতুন ভাত খোৱা বা নখোৱাৰ এটা পৰিৱেশ কেনেকুৱা, মানে এটা পৰিয়ালৰ মাজত কেনেকুৱা পৰিৱেশ হয়। তো ৰ'ব এতিয়া কলাৰ পাত আগত কাটিম বাৰু, কিন্তু তাৰ আগতে পঁইতা ভাত মাৰে তাত কি আছে, কাঁচা জালুক চেচে বেছি প্ৰায় নাই, আৰু এইটো দি খাম। এবাৰ টেষ্ট কৰিব, এইটোতকৈ চানাটো ভাল হয়, চানাটো দি পঁইতা ভাত এবাৰ ট্ৰাই কৰিব, মজা লাগে মজা। তো ভাতটো আগত খাই লওঁ। পঁইতা ভাত তো এতিয়া আহি পাইছোঁ আমি কলা পাত ল'বলৈ। তো কলা পাত এইখানে আগত পাৰ হ'ব লাগিব। না এইখান কি ওজন ৰে, চাক খাবা ভাত খাব পৰা যে কাটা নাখাব নেকি কলা পাত কাটা কাম বহুত চলি আছে, বেলেগে কলা পাত কি ক'ম, দিব লাগিব উপায় নাই। উৎপলক খবৰ দিছোঁ, উৎপল গালি শুনব যদি 2-3খান বেছি কৰি পাৰোঁ, বেয়া নাপায়। তো আমাৰ পাতা কাটা হৈ আছে এতিয়া। কাটলে কাট প্রচুর মূল্য মানছি নাই তো ফোটা আপোনালোকে কেতিয়াবা খাইছে এনেকা কলপাতত ভাত খাইছে কেতিয়াবা? এইখান ভালে, এইখান মজা, এইখান ডাঙৰ মানসিক দিব লাগিব যাই বেছি খায়। আৰু আমাৰ এটা কোৱালিটিও চিষ্টেমো আছে। এতিয়া বস্তুটো চাই এতিয়া হ'লে 20 টাকা দিলে হ'ব, এইটা হ'ব ডাঙৰ চাইজ, আৰু একদম ছোট চাইজও আছে। এই যে এইটা হ'ল চাহ মাজিৰ কাৰণে। তো বহুত সিস্টেমের পাত কাটি আছি আমার। তো ভিডিওটা চাই থাকক, রাতিলৈকে দেখাম। গায়ে ধুঙে লগা ধুব লাগে। এতিয়া বাজিল 3:05। তো এতিয়া আমাৰ মাংস কাটা হৈ আছে। হওক, হাঁহৰ মাংস খাম আজি। কিনা হাঁহৰ বোলে থুতুৰিলৈকে মঙহ, বাহ হয় একচুৱেলি। এতিয়া খাব লাগে মানে খাব নালাগে, এতিয়া বনাব লাগে আগত, বনালেহে খাব পাৰিম। এইটো আমাৰ পাকঘৰটো ইয়াতে হ'ব, কিন্তু মচং কটা বৰ্তমান হৈ আছে বাৰু। চাওক এইটো হৈছে ওলকবি আৰু মূলা, এইটো দিব মচঙত মানে মাংসত, আৰু এইবিলাক পিঁয়াজ, এইবিলাক আমাৰ লাবৰা আইটেম, কবি লাবৰা, আৰু এইটো সাজ চাহ ভুচি গিলা চাবা কৰ তই। মই যে খেলা দেখোঁ না, নহ'লে মই চাবা কৰিম। খেলা দেখাটা বেশি ওলা মই কৰিম চাবা, ভুচিতে চাবা কৰছে পাছত। মজা। ঠিক আছে, আপোনালোকক অলপ ৰান্ধনি শিকাই দিওঁ। এইটো হ'ল মাছ, আৰু এইটো হ'ল পিঁয়াজ দিছে, পিঁয়াজ ভাজিছে আগত, তাৰপিছত পানী দিছে নেকি নাপাওঁ মই। এইটো মচং, এইটো হাঁহৰ মচং উঠাই দিছে, মজা আছে, খাই ফটাফট হ। কি পিচিছ না? আৰু এইটো কি কয় যে চইচা বাটা দিয়া মাছ খামো, চইচা বাটা এটা চইচা, মজা লাগে বোলে। এতিয়া হ'ল আমাৰ মচঙত নুন দিম, এই চক্কা হ'ব, বেছি নাদিছ, চক্কা হ'লে বেয়া কথা হয়। হ'ব তোখান দিছে, তোখান নুনকাই খায়। এইটো চইচা বাটা দিল আৰু মাছবিলাক এৰি দিছে। এতিয়া আমি এইটো মাছটো খাব লাগিব। এইটো হৈ গ'ল মাংসত, কি কয় এতিয়া
ওলকবি আৰু কোমোৰা আৰু মূলা আৰু এইটো হৈছে শাকটো হৈ গ'ল আমাৰ মাছৰ শাক অলপ জল্দি দেখাই আছোঁ কাৰণ টাইম নহ'ব আৰু লাইন নাই আৰু এইটো হৈছে আমাৰ অপূৰণীয় সম্পদ এইটো হৈছে লেম্প আৰু এইটো হৈছে চাকি আৰু চল্টা দিয়ে জ্বলাই তেলো দিব লাগে অলপ আৰু আমাৰ বনাব লাগিব বৰ্তমান ভুজি এই হাঁচেৰ ভুজিটাই মেইন জানিছ না এতিয়া টেষ্টটা মানে এইটাই টেষ্ট বেছি পাওঁ মই মাংসতকৈ এইটাই ভাল পাওঁ ভুজিটা আৰু এই যে ৰিজেক্ট কৈ যায় তো কাৰাইত তেল আৰু কি এটা পিঁয়াজ আৰু এতিয়া চালুক এতিয়া ভাজাব লাগিব ভাজা মজা মচং দিব লাগে এলা হৈছে মচং লোৱা যায় ৰে মজা ফটাফট দেখি আছোঁ ভিডিঅ'টা এইবাৰ হলদি দিম ডাইৰেক্ট এইটো হলদি কালাৰ আ যায়গা চিন্তা নকৰিব কালাৰটা আহি যাব এই যে কালাৰ আহিছে না এতিয়া দিব লাগিব আমাক মিট মছলা চৰি এইটো কিবা ৰচুন আৰু এইটোহে মিট মছলা আৰু এতিয়া মচং হৈছে খাবলৈ ফোনটো अभी भूसी टेस्ट करेगा मजा टेस्ट হলে মজা হৈছে বেলা নাই তোমাৰ দাসে পাৰি হয় আৰু এতিয়া আমাৰ হৈছে চব তো সকলোকে বহিব দিছে মানে আগত ডাঙৰবিলাকে কিন্তু এইটো নিয়মটো অলপ উল্টা পাল্টা হ'ল মানে মাটিত বহিব লাগে কিন্তু মাটিত বহা আজিকালি মানুহগিলা ভাল নাপায় এটা আমাৰ ৰান্ধনি মেইন দায়িত্বত ন প্ৰায় ডাঙৰ মানুহগিলাকে চকাৰে চেছ এইবাৰ আমাৰ বাচ্চা পাতি মানে আমাৰ ডাঙৰ হৈছে যদিও মানে তাৰ চাহ মানুহ বুলি ভাবে আৰু ফুল তোলা দালিত খাই আছো ফুল তোলা থালিত খাই আছে আৰু আমি কলাৰ পাত মেইন তো খাব লাগে কলাৰ পাতাত আৰু মাটিত মানে বস্তা পাৰি বহি কিন্তু আজিকালি নিয়মটা অল্প মানুহগিলা ভাল নাপায় ফুল তোলা থালি লাগে তো আমি আমাৰ নিয়মটা অল্প আধা পালন কৰিলোঁ আৰু কলা পাতত বাকী আৰু মানুহগিলাক ফুল তোলাই খাল বেছিভাগ এইটো মচং মজা ভাত এইটো নতুন চাউলৰ ভাত নভাত খালোঁ তো থেংক ইউ দেখাৰ কাৰণে ভিডিঅ'টো